নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ অসমীয়া বিষয়ৰ 40টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰা হ'ব। আজিৰ প্ৰথমটো কোৱেশ্চন হ'ল নভেল নাম্বাৰছ বুলি আখ্যা দিয়া গীতবোৰ হ'ল বিহুগীত, বৰগীত, দেৱগীত, নামগীত। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি বৰগীত। জন্ম ৰহস্য ভক্তিমূলক গ্ৰন্থখনৰ ৰচক কোন আছিল? শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী, ভট্টদেৱ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি মাধৱদেৱ। চৰ্চাচৰ্চ বি নিশ্চয় পুথিখনৰ প্ৰকৃত নাম কি? চৰ্চাপদ, চৰ্চাচৰ্চ, চৰ্চা গীতিকুক, চৰ্চা গীত। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি চৰ্চা গীতিকুক। প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি, মমতাৰ চিঠি, বনকুঁৱৰী, বনফুল। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ প্ৰিয়তমাৰ চিঠি। পাঁচালী কবিসকলে পৃষ্ঠপোষকতা লাভ কৰা কোচ ৰজাজন আছিল? প্ৰতাপ সিংহ, বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ। শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখনৰ ৰচক কোন আছিল? বন্দু, চণ্ডীদাস, শংকৰদেৱ, মাধৱদেৱ, তুলসীদাস। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ বন্দু চণ্ডীদাস। মাধৱদেৱে সৃষ্টি কৰা ভটিমাটোৰ নাম হ'ল দেৱভটিমা, গুৰুভটিমা, নাথভটিমা, নামভটিমা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি গুৰুভটিমা। কলি ভাৰত বুৰঞ্জীৰ ৰচক কোন আছিল? খগেশ্বৰ মহন্ত, বিশেশ্বৰ বিদ্যাধীপ, দুৰ্গেশ্বৰ শৰ্মা, দেৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি বিশেশ্বৰ বিদ্যাধীপ। গুৰুদত্ত ছদ্মনামত বিজুলী কাকতত কবিতা প্ৰকাশ কৰা কবিগৰাকী হ'ল নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী। আৰু ইয়াৰ আনসাৰটো হ'ব গুণাভিৰাম বৰুৱা। বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ প্ৰৱৰ্তক কোন আছিল? শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, হেম বৰুৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ শংকৰদেৱ। লিটিকাই কোন শ্ৰেণীৰ নাটক? বুৰঞ্জীমূলক, আত্মজীৱনী, প্ৰশাসন শ্ৰেণী, শিশুমূলক। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি প্ৰশাসনমূলক। দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছৰ অসমীয়া অনুবাদ গ্ৰন্থ কি? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটো হ'ল আমি দুৱাৰ মুকলি কৰোঁ শীৰ্ষক কবিতাটোৰ ৰচক কোন? নলিনীবালা দেৱী, খগেশ্বৰ মহন্ত, নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি দেৱকান্ত বৰুৱা। ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা, মহেশ্বৰ নেওগ, দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি মহেশ্বৰ নেওগ। নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখন হ'ল অলকানন্দা, শৃংখল, পদুম কুঁৱৰী, কদমকলি। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ অলকানন্দা। উপলা নদীৰ দৰে শীৰ্ষক গ্ৰন্থখন এখন আত্মজীৱনী, কবিতা পুথি, নাটক, ভাওনা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ আত্মজীৱনী। অসমীয়া সাহিত্যত 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জয়ন্ত হাজৰিকাই, জয়শ্ৰী গোস্বামী মহন্তই, দিলীপ গোস্বামীয়ে, মিনতী বৰঠাকুৰে। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি জয়শ্ৰী গোস্বামী মহন্তই।
ৰূপৰ টিলিঙাৰ মাত শীৰ্ষক কবিতা পুথিখনৰ ৰচক কোন? যোগেন্দ্ৰ নাথ হাজৰিকা, মহেন্দ্ৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰা, খগেন মহন্ত। আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি মহেন্দ্ৰ বৰা। পিতা পুত্ৰ উপন্যাসৰ ৰচক কোন আছিল? হোমেন বৰগোহাঁই, পদ্মনাথ চলিহা, বিশেশ্বৰ হাজৰিকা, দেৱশ্ৰী কলিতা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। এহাত দাবা গল্পটোৰ ৰচক কোন আছিল? খগেন্দ্ৰ নাথ হাজৰিকা, মহেশ্বৰ নেওগ, সৌৰভ কুমাৰ চলিহা, দীননাথ বেজবৰুৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি সৌৰভ কুমাৰ চলিহা। অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ গ্ৰন্থখনৰ ৰচক কোন? ৰাম সৰস্বতী, কালিৰাম মেধি, কেশৱ মহন্ত, হৰেকৃষ্ণ ডেকা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি কালিৰাম মেধি। গৰিয়সী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? দিগম্বৰ কলিতা, হৰেকৃষ্ণ ডেকা, হোমেন বৰঠাকুৰ, দুৰ্গেশ্বৰ শৰ্মা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি হৰেকৃষ্ণ ডেকা। অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ হ'ল বহল ব্যাকৰণ, আছামিজ গ্ৰামাৰ, এ গ্ৰামাৰ অফ দ্য এছামিজ লেংগুৱেজ গ্ৰামাৰ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি এ গ্ৰামাৰ অফ দ্য এছামিজ লেংগুৱেজ। আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটোৰ ৰচক কোন আছিল? কেশৱ মহন্ত, খগেন মহন্ত, মহেন্দ্ৰ বৰা, কালিৰাম মেধি। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ কেশৱ মহন্ত। অসমীয়া ভাষা উদ্ভৱ হোৱা ভাষা পৰিয়ালটো হ'ল ইণ্ডো আমেৰিকা, ইণ্ডো ইউৰোপীয়, তিব্বত বৰ্মী, দ্ৰাবিড়। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ইণ্ডো ইউৰোপীয়। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিৰ সংখ্যা কেইটা? 24টা, 23টা, 21টা, 20টা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি 21টা। ভাষা এটাৰ ক্ষুদ্ৰতম অৰ্থৱহ গোট হ'ল আখৰ, বাক্য, বৰ্ণ, সংখ্যা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি বৰ্ণ। সাত বিহুৰ অন্তৰ্গত নোহোৱা বিহুবিধ কি? নাঙল বিহু, গোসাই বিহু, ফাট বিহু, তাঁত বিহু। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ফাট বিহু। নাঙেলী গীতসমূহ অসমৰ কোনটো অঞ্চলত প্ৰচলিত? শিৱসাগৰ, যোৰহাট, দৰং, দিখৌ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি দৰং। অসমীয়া ভাষাৰ উপাহিত বৰ্ণ হ'ল চন্দ্ৰবিন্দু, ত, প, ম। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ চন্দ্ৰবিন্দু। মহাভাষ্যৰ ৰচক হ'ল ৰামদেৱ, পতঞ্জলি, ভট্টদেৱ, গুৰুদেৱ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি পতঞ্জলি। অসমীয়া সংস্কৃতিত কুখান গান হ'ল এবিধ লোক নাট্যানুষ্ঠান, লোকগীত, বৰগীত, বিহুগীত। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ লোক নাট্যানুষ্ঠান। জিৰ কেদাম কাৰ্বিসকলৰ এক বিশেষ ধৰণৰ বাদ্যযন্ত্ৰ, ডেকাচাং, উৎসৱ, উপাসনা গৃহ। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ডেকাচাং। তলৰ কোনটো জনগোষ্ঠীয়ে বৈশ উৎসৱ পালন কৰে? গাৰোসকলে, বড়োসকলে, ৰাভাসকলে, কাৰ্বিসকলে। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ৰাভাসকলে। অসমীয়া লোকসমাজত বুঢ়াগোহাঁই ৰূপে পৰিচিত দেৱতাজন হ'ল কৃষ্ণ, শিৱ, নাৰায়ণ, বিষ্ণু। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি শিৱ। গাৰোসকলৰ এটা বিশেষ উৎসৱ হ'ল খক্সী পূজা,
ৱাংগুলা, খেৰাই পূজা, কৰম পূজা। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৱাংগুলা। অসমীয়া ভাষাৰ উষ্মধ্বনিৰ সংখ্যা কেইটা? 8টা, 6টা, 3টা, 2টা। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 3টা। অসমীয়া ভাষাৰ ৱাব্য বৰ্ণটো হ'ল এটা স্মৰ্শ বৰ্ণ, বৰ্গীয় বৰ্ণ, উষ্ম বৰ্ণ, অন্তস্থ বৰ্ণ। আৰু ইয়াৰ আনচাৰটো হ'ব অপশ্যন ডি অন্তস্থ বৰ্ণ। অসমীয়া ভাষাৰ এটা প্ৰধান উপভাষা হ'ল চুতীয়া, কামৰূপী, নেপালী, বড়ো। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কামৰূপী। পৃথিৱীৰ সৰ্ববৃহৎ ভাষা গোষ্ঠীটো হ'ল ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠী, চীন তিব্বতীয় ভাষা গোষ্ঠী, দ্ৰাবিড় ভাষা গোষ্ঠী, অষ্ট্ৰিক ভাষা গোষ্ঠী। আৰু শুদ্ধ এনচাৰটো হ'ব ইয়াৰ ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠী। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্টছ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।